ইকনমিক সার্ভে অফ ইন্ডিয়া 2021 রিপোর্ট মতে ইন্ডিয়া টপ 10 ওয়ার্স্ট কান্ট্রিৰ ভিতৰত এখন হয় য'ত মানে ইন্ডিয়াৰ গভৰ্ণমেণ্টে হেল্থ কেয়াৰ সেক্টৰৰ নামত বহুত কম টকা খৰচ কৰে মানে আমাৰ ইয়াতে হেল্থ কেয়াৰ সেক্টৰটো পুৰা নেগলেক্ট কৰি দিয়া যায় ইয়াৰ পিছত পাব্লিক হেল্থ ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ পৰা আন এটা ৰিপৰ্ট আহিছে য'ত এইটো কোৱা হৈছে যে 2017ত প্ৰায় 5 কৰোৰ 50 লাখ মানুহ পভাৰ্টিত আহিব লগা হৈছে মেডিচিনত টকা খৰচ কৰি পেলাই আৰু এই যোনটো ফিগাৰ হয় ন এইটো সাউথ কোৰিয়া স্পেইন আৰু কেনিয়া এই তিনিখন দেশ লগ লাগি পেলাই তাৰ যোনটো পপুলেশ্যন হয় তাতকৈ এইটো বেছি হয় আৰু এই 5 কৰোৰ 50 লাখ মানুহৰ ভিতৰত প্ৰায় 3 কৰোৰ 80 লাখ মানুহ আজি দুখীয়া হ'ব লগা হৈছে মেডিচিনত টকা খৰচ কৰি পেলাই আনফালে কি হৈছে ইণ্ডিয়াত যোনবোৰ জেনেৰিক মেডিচিন হয় তাৰ প্ৰডাকশনটো বহুত বেছি বাঢ়ি আছে আমি এইবোৰ মেডিচিন বেলেগ দেশত এক্সপোৰ্ট কৰি আছো আৰু যোনটো ফাইনেন্সিয়েল ইয়াৰ 2023 ৰিপৰ্ট হয় ন সেইটোৰ মতেতো আমি প্ৰায় $25 বিলিয়ন ইনকাম জেনাৰেট কৰিছো এইবোৰ মেডিচিন বেলেগ দেশত এক্সপোৰ্ট কৰি পেলাই ইয়াৰ মানে কি ইণ্ডিয়াত মানে মেডিচিন বহুত বেছি কোৱান্টিটিত বনোৱা যায় আছে কিন্তু তাৰ পিছতো ইয়াতে মেডিচিনৰ ইমান দাম কিয় মানুহে ইমান টকা ভৰি পেলাই মেডিচিন কিয় কিনিব লগা হৈছে যাৰ কাৰণে মানুহবোৰ দুখীয়া হৈ যায় আছে ইয়াৰ কি কাৰণ হ'ব পাৰে আহক তেনেহলে জানি লওঁ এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত এতিয়া আমি যোনবোৰ মেডিচিন কিনো ন সেইবোৰ মেইনলি দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ব্ৰ্যান্ডেড মেডিচিন আন এটা হৈছে জেনেৰিক মেডিচিন এতিয়া যোনটো ব্ৰ্যান্ডেড মেডিচিন আছে তাৰেও আৰু দুটা ভাগ আছে এটা হৈছে ব্ৰ্যান্ডেড পেটেন্টেড মেডিচিন এটা হৈছে ব্ৰ্যান্ডেড জেনেৰিক মেডিচিন এতিয়া পেটেন্টেড মেডিচিন কোনবোৰ মানে সাপোজ মানি লওক এটা কোম্পানীয়ে নিজাকৈ এটা মেডিচিন নতুনকৈ বনালে এতিয়া সেই মেডিচিনটো এনে বনাই দিব নোৱাৰে তাৰ কাৰণে বহুত বেছি ৰিসাৰ্চ কৰিব লগা হয় তো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত সিহঁতৰ বহুত বেছি টকা খৰচ হয় তাৰে পিছত সেই মেডিচিনটো টেষ্ট কৰিব লাগে বহুত ও টেষ্টিংতো মানে বহুত বেছি টকা খৰচ হয় তাৰ পিছত সেইটো মাৰ্কেটিং কৰিব লগা হয় মাৰ্কেটিংতো টকা খৰচ হয় তো এইবোৰ যে খৰচ হল সিহঁতৰ সেইটোতো ৰিটাৰ্ণটো সিহঁতে পাব লাগিব ন তো সেইটো কি কৰে সিহঁতে মেডিচিনটো লঞ্চ কৰাৰ লগে লগে মাৰ্কেটত প্ৰাইচটো বহুত বেছি ৰাখি দিয়ে বহুত বেছি এক্সপেন্সিভ হৈ যায় কাৰণ সেইটো ৰিটাৰ্ণটো সিহঁতক কিবা কৰি হলেও মানে লাগিবই আৰু কোম্পানীটো তো সেই কাৰণে সেইবোৰ মেডিচিন বহুত বেছি এক্সপেন্সিভ হৈ যায় আৰু সেই যোনটো কোম্পানীয়ে মেডিচিনটো বনাইছে ন তাক এটা পেটেন্ট ৰাইট দিয়া হয় মানে এনেকুৱা এটা অধিকাৰ যাৰ একৰ্ডিং কি হয় কোনো বেলেগ কোম্পানীয়ে সেই মেডিচিনটো নিজাকৈ বনাব নোৱাৰে আৰু বনাই পেলাই মাৰ্কেটত সেল কৰিব নোৱাৰে এইটো যোনটো পেটেন্ট ৰাইট হয় ন সেইটো ইউজুৱেলি আমাৰ ইণ্ডিয়াত 20 বছৰলৈকে থাকে আৰু তো এইবোৰ হৈ গ'ল পেটেন্টেড মেডিচিন আৰু ব্ৰ্যান্ডেড জেনেৰিক মেডিচিন কোনবোৰ এতিয়া এই যে পেটেন্ট ৰাইটটো আছে ন সাপোজ এইটো 20 বছৰলৈকে আছে তাৰপিছত সেইটো এক্সপায়াৰ হৈ গ'ল এতিয়া এক্সপায়াৰ হোৱাৰ লগে লগে কি হ'ল বেলেগ কোম্পানীবোৰে এইটো অধিকাৰটো পাই গ'ল যে আমিও সেই সেম মেডিচিনটো বনাব পাৰিম নিজা ব্ৰ্যান্ডৰ নামত এতিয়া যেহেতুকে মানে ৰিসাৰ্চবোৰ অলৰেডি সিহঁতে কৰি থৈ দিছে তো সিহঁতে ৰিসাৰ্চো কৰিব নালাগে টেষ্টিংও কৰিব নালাগে তো তাৰ কাৰণে কি হ'ল এই যোনটো এক্সট্ৰা খৰচ আছে ন সেইটো পুৰা বাচি গ'ল সেই কাৰণে কি হ'ল যোনবোৰ ব্ৰ্যান্ডেড জেনেৰিক মেডিচিন হয় সেইবোৰ পেটেন্টেড মেডিচিনৰ কম্পেৰিটিভলি বহুত বেছি কম দামত পোৱা যায় তো পেটেন্টেড মেডিচিন হৈ গ'ল সবতকৈ বেছি দামী তাৰ পিছত আহে ব্ৰ্যান্ডেড জেনেৰিক মেডিচিনবোৰ আৰু এই দুটা মেডিচিনৰ বাহিৰেও আন এটা টাইপৰ মেডিচিন থাকে সেইটো হৈছে অৰ্ডিনাৰী জেনেৰিক মেডিচিন সেম টেকনিক ইয়াতে ইউজ কৰা হয় সাপোজ এটা পেটেন্ট এক্সপায়াৰ হৈ গ'ল তাৰপিছত বেলেগ কোম্পানীয়ে নিজাকৈ মেডিচিনবোৰ বনাব ষ্টাৰ্ট কৰিলে মাত্ৰ ডিফাৰেন্সটো এইটোৱে যে ইয়াতে কোনো ব্ৰ্যান্ড নাম নাথাকে জাস্ট যোনটো কেমিকেল মানে কম্পোজিশন ইউজ কৰা গৈছে ন সেইটো নামত এইবোৰ মেডিচিন মাৰ্কেটত বিক্ৰী কৰা হয় যেনেকুৱাকে এটা ইজি এক্সাম্পলৰে বুজি লওক সাপোজ আপোনালোকৰ মূৰৰ বিষ হৈছে এতিয়া এটা পেইন কিলাৰ টেবলেট লাগে আপোনালোকক তো আপোনালোকে ক্ৰচিন টেবলেটটো ল'ব পাৰে যোনটো এটা পেইন কিলাৰ টেবলেট হয় ইয়াৰে যোনটো এক্টিভ ইনগ্ৰেডিয়েন্ট হয় সেইটো হৈছে পেৰাচিটামল মানে এইটো আপোনালোকৰ বিষটো কমাব পাৰিব কিন্তু ব্ৰ্যান্ড নাম কাৰ আছে ক্ৰচিন সেইকাৰণে এইটো অলপমান বেছি দামী হৈ গ'ল এইটো হৈ গ'ল ব্ৰ্যান্ডেড জেনেৰিক মেডিচিনৰ এক্সাম্পল এতিয়া যোনটো পেৰাচিটামল টেবলেট আছে ন সেইটো এনে সাধাৰণতে মাৰ্কেটত ইজিলি এভেইলেবল হয় যোনটো অকল মানে কেমিকেল কম্পোজিশনটো লেখা আছে যে পেৰাচিটামল টেবলেট এইটো mg মানে 500 mg সাপোজ 650 mg তো এইটো নৰ্মেল পেৰাচিটামল টেবলেট হৈ গ'ল তো এইটো হৈ গ'ল অৰ্ডিনাৰী জেনেৰিক মেডিচিন এইটো বহুত বেছি কম দামত পোৱা যায় ক্ৰচিন টেবলেটৰ কম্পেৰিজনত এতিয়া এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহে যে যদি জেনেৰিক মেডিচিনবোৰ ইমানে বেছি কম দামত পোৱা যায় তেতিয়াহ'লে ইণ্ডিয়াৰ গভৰ্ণমেণ্টে এনেকুৱা কিয় ৰুল কিয় বনাই নিদিয়ে যে আজিৰ পৰা মাত্ৰ ফাৰ্মাচীবোৰে জেনেৰিক মেডিচিনে সেল কৰিব লাগিব আৰু এইবোৰ ইজিলি এভেইলেবল হ'ব কনজিউমাৰবোৰৰ কাৰণে পেশেন্টবোৰৰ কাৰণে তো একচুৱেলি না ইয়াৰ এনসাৰটো মানে ডাইৰেক্টলি দিব পৰা নাযায় কাৰণ ইয়াৰে বেলেগ সিচুৱেচন আছে সেইবোৰ আমি ভালকৈ ষ্টাডি কৰি চাব লাগিব এতিয়া সাপোজ মানি লওক আপোনালোকৰ মানে এটা বেমাৰ হৈছে এতিয়া ইউজুৱেলি আমি কি কৰো ডক্টৰ এজনৰ ওচৰলৈ যাম আৰু ডক্টৰজনে কি কৰিব আমাক কিছুমান মেডিচিন প্ৰেছক্ৰাইব কৰি দিব আৰু আপোনালোকে নোটিস কৰিব সেইবোৰ যে মেডিচিন হতে প্ৰেছক্ৰাইব কৰে ন
সেইবোৰ মেইনলি ব্ৰেণ্ডেড মেডিচিন হয় সিহঁতে ব্ৰেণ্ডটো নাম লিখি দিব ডাইৰেক্টলি সিহঁতে জেনেৰিক মেডিচিনটো কেমিকেল কম্পজিশনটো লিখি নিদিয়ে তো ডক্টৰছ বোৰেনো বাৰু এইটো কিয় কৰে একচুৱেলি হয় কি ইয়াৰ কাৰণে সিহঁতে বহুত বেছি কমিশন পায় ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ পৰা এতিয়া যোনবোৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি হয় সিহঁতে কি কৰে নিজে নিজে কিছুমান মানুহ পঠিয়ায় যোনবোৰক ৰিপ্ৰেজেন্টেটিভ বুলি কোৱা হয় আৰু সেইবোৰ মানুহে কি কৰে এটা পাৰ্টিকুলাৰ দিন ফিক্স কৰি পেলাই ডক্টৰজনৰ ওচৰলৈ যাব আৰু যাই পেলাই তেওঁৰ ওচৰত মানে সিহঁতে যোনটো নতুন মেডিচিন বনাইছে তাৰ বিষয়ে ক'ব যে এইটো কি ইউজ হয় ইয়াৰে প্ৰাইচ কিমান কি বেনিফিট হয় পেশেন্টবোৰক দিব পাৰি নে নোৱাৰি সেইবোৰ বুজাব আৰু সিহঁতক ক'ব যদি এই ডক্টৰজনে মানে আপুনি যদি নিজৰ পেশেন্টবোৰক এইটো মেডিচিন ৰিফাৰ কৰে ন তেতিয়াহ'লে আমি আপোনালোকক কমিশন দিম আৰু এজন ডক্টৰে যিমান বেছি পেশেন্টক সেইবোৰ মেডিচিন মানে ৰিফাৰ কৰিব সিমানে বেছি কমিশন এই ডক্টৰজনে পাব সেই ফাৰ্মাচিউটিকেল কোম্পানীটোৰ পৰা আৰু সেই কমিশনৰ নামত কি দিয়ে জানেনে লাক্সাৰিয়াছ কিছুমান ঘৰ কিছুমান লাক্সাৰিয়াছ গাড়ী ফৰেন ট্ৰিপ এইবোৰ অফাৰ কৰে এতিয়া ডক্টৰজনেনো কমিশন নল'ব জানো কমিশনৰ কাৰণে সিহঁতে কি কৰে ব্ৰেণ্ডেড মেডিচিনটো আপোনাক প্ৰেছক্ৰাইব কৰি দিয়ে এতিয়া ফাৰ্মাচীবোৰেনো পিছ পৰি থাকিবনে এতিয়া সাপোজ মানি লওক আপোনালোকে এখন প্ৰেছক্ৰিপশ্যন লৈ পেলাই ফাৰ্মাচিষ্ট এজনৰ ওচৰলৈ গ'ল এতিয়া ফাৰ্মাচিষ্টজনে কি কৰিব আপোনালোকক ক'ব যে কাৰেন্টলি আমাৰ তাত এইটো ব্ৰেণ্ডৰ মেডিচিন এভেইলেবল নাই আপোনালোকে এইটো ব্ৰেণ্ডৰ মেডিচিনটো লৈ লওক কিন্তু কাম একেই কৰিব এইটোৱে কিন্তু এই যে বেলেগ ব্ৰেণ্ডৰ মেডিচিনটো বিক্ৰী কৰি দিলে ন তাত সিহঁতে যোনটো প্ৰফিট মানে ইনকাম কৰিব সেইটো মাৰ্জিনটো কেতিয়াবা বহুত বেছি আহি যায় সাপোজ কিছুমান ব্ৰেণ্ড ৱাইজ সিহঁতে 50-60 টকালৈ প্ৰফিট ইনকাম কৰিব পাৰে কিছুমানত 100 টকাৰ বেছি হৈ যাব পাৰে তো মানি লওক এনেকুৱা 20 জন কাষ্টমাৰক সিহঁতে চেল কৰি দিলে তো কিমান বেছি প্ৰফিট সিহঁতৰ আহি গ'ল তো এই যে গোটেই গেমটো চলি আছে ন এইটো মেইনলি কমিশনৰ ওপৰত ডিপেণ্ড কৰে আৰু সেকেন্ড এটা কাৰণ হৈ গ'ল যে যোনবোৰ ব্ৰেণ্ডেড মেডিচিন হয় সেইবোৰত মানুহে বেছি ট্ৰাষ্ট কৰে সিহঁতক বেছি বিশ্বাস কৰে কাৰণ এইটো এটা পাৰ্টিকুলাৰ ব্ৰেণ্ডেড কোম্পানীয়ে বনাইছে সিহঁতৰ প্ৰপাৰ ৰিচাৰ্চ আৰু ডেভেলপমেণ্ট প্ৰচেছ এটা থাকে টেষ্টিং প্ৰচেছ থাকে আৰু সেই কাৰণে কি হয় সেইবোৰ মেডিচিনৰ কোৱালিটি আৰু সেফটি ষ্টেণ্ডাৰ্ডটো বহুত বেছি হাই হয় আৰু মানুহবোৰে সেইবোৰক মেইনলি ট্ৰাষ্ট কৰে আৰু আনফালে যোনবোৰ অৰ্ডিনাৰী জেনেৰিক মেডিচিন হয় তাতে কোনো প্ৰপাৰ টেষ্টিং নাথাকে কোনো প্ৰপাৰ ৰিচাৰ্চ নাথাকে সেইকাৰণে কি হ'ব পাৰে সেইবোৰ মেডিচিনৰ কোৱালিটি কেতিয়াবা কমিও যাব পাৰে তো কম দামত পালেও মানুহবোৰে মেইনলি ব্ৰেণ্ডেড মেডিচিনৰ প্ৰিফাৰ কৰিব বিচাৰে আৰু তো ইয়াৰ ৰিলেটেড কি হৈছে জানেনে নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰা এটা ৰুল বনোৱা গৈছে মানে সিহঁতে এটা ৰুল বনাইছে যে এতিয়াৰ পৰা ডক্টৰছবোৰে মাত্ৰ নিজৰ পেশেন্টছক জেনেৰিক মেডিচিন প্ৰেছক্ৰাইব কৰিব লাগিব আৰু যদি সিহঁতে ব্ৰেণ্ডেড মেডিচিন প্ৰেছক্ৰাইব কৰে তেতিয়াহ'লে সিহঁতে ফাইন ভৰিব লাগিব আৰু সিহঁতৰ যোনখন লাইচেন্স আছে ন সেইখনো এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ কাৰণে ছাছপেণ্ড কৰি দিয়া হ'ব আৰু ইয়াৰ এগেইনষ্টে আমাৰ যোনটো ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন হয় সিহঁতৰ কি ষ্টেটমেণ্ট আছে জানেনে সিহঁতে কৈছে যে আমি যোনবোৰ জেনেৰিক মেডিচিন হয় সেইবোৰক ট্ৰাষ্ট কৰিব নোৱাৰো সেইবোৰৰ কোৱালিটি একদমেই ভাল নহয় আৰু যদি আমি নিজৰ পেশেন্টক সেইবোৰ মেডিচিন প্ৰেছক্ৰাইব কৰো তেতিয়াহ'লে এনেকুৱা হ'ব যে আমি নিজৰ পেশেন্টৰ হেল্থৰ লগত খেলি আছো আৰু সেকেন্ড ষ্টেটমেণ্ট যোনটো সিহঁতে দিছিল তাত কৈছিল যে যোনবোৰ মানে যদি আপোনালোকে মানে জেনেৰিক মেডিচিন ইয়াতে মানে প্ৰমোট কৰিব খুজিছে তেতিয়াহ'লে সেইবোৰ কোম্পানীক লাইচেন্স দিয়ক যোনে জেনেৰিক মেডিচিন বনাইছে যোনে ব্ৰেণ্ডেড মেডিচিন বনাইছে তাক লাইচেন্স কিয় দিয়া হৈছে তো সেইটো সিহঁতৰ ক'বলগীয়া আছিল ষ্টেটমেণ্ট আছিল এটা আৰু ইয়াতে এটা কথা মানে কাৰেক্ট হয় যোনটো সিহঁতে কৈছিল ন কোৱালিটিৰ কথা মানে যোনবোৰ জেনেৰিক মেডিচিন হয় তাৰ কোৱালিটি আমি প্ৰপাৰলি চেক কৰিব নোৱাৰো তাৰ কাৰণে আমাৰ তাত একজেক্ট কোনো ডেটা নাই ফাৰ্মাচিউটিকেল কোম্পানীবোৰে যেনেকুৱাকৈ আমাক কয় আমি সেইটো ব্লাইণ্ডলি মানি ল'ব লাগিব তো কোৱালিটিৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম আহি যাব পাৰে ইয়াত জেনেৰিক মেডিচিনৰ ক্ষেত্ৰত এতিয়া এইটো কথা সঁচা যে যোনবোৰ জেনেৰিক মেডিচিন হয় সেইটো বহুত বেছি এফৰ্ডেবল হয় কিন্তু আমি মাত্ৰ পইচাৰ ক্ষেত্ৰত চালেও নহ'ব মানুহৰ হেল্থটো ইম্পৰ্টেণ্ট হয় ন এতিয়া ইয়াতে কিছুমান স্কেণ্ডেলো হৈছিল ডাঙৰ যেনেকুৱাকে কি হৈছিল 2013ত ৰেনবেক্সি যোনটো আমাৰ মানে ডাঙৰ এটা ফাৰ্মাচিউটিকেল কোম্পানী হয় ইণ্ডিয়াত সেইটোৰ এগেইনষ্টে এটা কেছ ফাইল কৰা হৈছিল একচুৱেলি সিহঁতে কি কৰিছিল নিজৰ ডেটাবোৰ মেনিপুলেট কৰি পেলাই তাতে কিছুমান চেঞ্জেছ কৰি পেলাই এপ্ৰুভেল পোৱাৰ কাৰণে সেইবোৰ চেঞ্জ কৰিছিল ঠিক আছে আৰু এপ্ৰুভেল পোৱাৰ পিছত সিহঁতে কিছুমান বহুত ল' ষ্টেণ্ডাৰ্ড ল' কোৱালিটিৰ মেডিচিন বনাই পেলাই USA মাৰ্কেটত সেইবোৰ ছাপ্লাই কৰি আছিল এতিয়া USA যোনটো এটা এজেঞ্চি হয় ফুড এণ্ড ড্ৰাগ এছ'চিয়েশ্যন বুলি FDA তো সেইটো এজেঞ্চি এইটো কথা গম পালে এতিয়া গম পোৱাৰ পিছত কি কৰিলে ৰেনবেক্সিৰ এগেইনষ্টে কেছ ফাইল কৰি দিলে আৰু সেই কেছ সেটেল কৰিবৰ কাৰণে ৰেনবেক্সি কোম্পানীটোৱে প্ৰায় $500 মিলিয়ন ফাইন ভৰিব লগা হ'ল প্লাছ সেই এজেঞ্চিটোৱে কি কৰিলে ৰেনবেক্সিৰ পৰা ছাপ্লাই হোৱা 30টা বেলেগ বেলেগ ধৰণৰ ড্ৰাগছ সিহঁতে কমপ্লিটলি বেন কৰি দিলে USA মাৰ্কেটত তো যোনটো ৰেনবেক্সিৰ মানে ৰেপুটেশ্যন আছিল সেইটো বহুত বেছি কমি গ'ল প্লাছ সিহঁতৰ যোনবোৰ কাষ্টমাৰ আছিল যোনবোৰ প্ৰফিট আছিল সেইবোৰো বহুত কমি গ'ল তো বহুত বেছি লছ হৈ গ'ল ৰেনবেক্সি কোম্পানীটোৰ
এতিয়া সেই লছবোৰ ৰিকভাৰ কৰিবৰ কাৰণে কি কৰিলে 2015 চনত গৈ পেলাই সান ফাৰ্মা কোম্পানীটোৱে সেই কোম্পানীটোৰ 100% শ্বেয়াৰ পুৰা কিনি ললে আৰু ফাইনালি দুটা কোম্পানী একলগ হৈ পেলাই এটা কোম্পানী হৈ গল সান ফাৰ্মা কোম্পানী যোনটো আজিৰ সময়ত ইণ্ডিয়াৰ এটা বহুত ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানী হয় তো স্ক্যান্ডাল হৈছে কিন্তু ইয়াৰ মানে এইটো নহয় যে জেনেৰিক মেডিচিনবোৰ লো কোৱালিটিৰে হ'ব মোস্ট অফ দা টাইমছ যোনবোৰ জেনেৰিক মেডিচিন হয় ন সেইবোৰ সেফ টু ইউজ হয় আৰু ভাল কোৱালিটিৰে হয় কিন্তু ৰেয়াৰ কিছুমান এনেকুৱা কেছ ওলাই যায় য'ত মানে মাৰ্কেটত এনেকুৱা ধৰণৰ লো কোৱালিটি ইনএফেক্টিভ মেডিচিনবোৰ ওলাই যায় তো সেইটো এটা বেলেগ কেছ হৈ গ'ল তো ডেফিনেটলি নেক্সট টাইম আপোনালোকে জেনেৰিক মেডিচিন প্ৰিফাৰ কৰিব পাৰে ব্ৰেণ্ডেড মেডিচিনৰ জায়গাত আপোনালোকৰ বহুত বেছি খৰচ ইয়াতে কমি যাব তো এইটোৱে ক'ব লগা আছিল আজিৰ এই ভিডিঅ'টোত যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এইটো ভিডিঅ' সবৰ লগত শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' আপোনালোকে কোনটো টপিকৰ ওপৰত বিচাৰে তলত কমেন্ট বক্সত জনাব নাপাহৰিব লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত এটা নতুন টপিকৰ ওপৰত আমি কথা পাতিম তেতিয়ালৈকে বাই বাই